friends, welcome to Krishnangi Navya's blog. আজি মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আনিছো গুড হেবিট এণ্ড বেড হেবিট মই গুড হেবিট আৰু বেড হেবিটটো মোৰ ফ্ৰেণ্ডৰ লগত কৰিব যাইছো আহা অংকিতা মোৰ ফ্ৰেণ্ড অংকিতা আৰু সৰুৰ লগত মই গুড হেবিট আৰু বেড হেবিটৰ ভিডিঅ' কৰিব যাইছো চাবচোন ভিডিঅ'টো কেনেকুৱা হয় বহুত ভাগৰ লাগি আছে মোৰো বহুত ভাগৰ লাগি আছে ইমান দৌৰি আহাৰ কাৰণে ভাগৰ লাগি আছে মই তোমাক মালিশ কৰি দিম তুমি মোক মালিশ কৰি দিবানে ঠিক আছে মালিশ কৰো বলা জলা ইমান দূৰলৈকে গৈছো ন ইমান ভাগৰ লাগিছে ইমান ভাগৰ লাগিছে এইটো হয় গুড হেবিট আমাক যদি কোনোবাই কেয়াৰ লয় আমি সিহঁতকো কেয়াৰ ল'ব লাগে এইটো হয় গুড হেবিট আমি সবকে কেয়াৰ ল'ব লাগে সিহঁতে যদি আমাকো কেয়াৰ দিয়ে আমিও সিহঁতক কেয়াৰ দিব লাগে এতিয়া আমি কৰিমগে বেড হেবিট ইমান ভাগৰ লাগি আছে ইমান দূৰলৈকে আৰে মইহে ইমান দূৰলৈকে গৈছো তুমি না গৈছা মইহে গৈছো তুমি যোৱা না মই গৈছো তুমি এনেকুৱা কিয় কৰা সদায় অংকিতা তুমি এনেকুৱা কিয় কৰা কৃষ্ণাংগী তুমি সদায় এতিয়া আমি কাজিয়া নকৰো জানো মোৰ অলপ ভৰিখন মালিশ কৰি দিয়া মই নকৰো তুমি মোক মালিশ কৰি দিয়া ময়ো নকৰো তুমি এনেকুৱা কিয় সদায় কৰা অংকিতা তুমি এনেকুৱা কিয় কৰা সদায় কৃষ্ণাংগী তুমি এনেকুৱাই কৰা সব বাৰতে তুমি মোক মালিশ কৰি দিয়া নহয় মই তোমাক মালিশ নকৰো তুমি মোক মালিশ কৰি দিব লাগে মই নকৰো এইটো হয় বেড হেবিট আমি কাকো এনেকুৱা কৰিব নালাগে আৰু আমি ফ্ৰেণ্ডবোৰ না আৰু মা পাপা ফ্ৰেণ্ড সেইবোৰৰ আমাৰ চিষ্টাৰ দাদা আমি এনেকৈ কাজিয়া লাগিব একদিনো নালাগে তেতিয়া বহুত বেয়া হয় আমি মিলি জুলি থাকিব লাগে আমি চবে এতিয়া নেক্সট ভিডিঅ'টোত কি হয় চাবচোন কালিতো মোৰ এক্সাম আছে মই চব কৰি লৈছোঁ মই চব ৰিভাইজ কৰি লৈছোঁ অকণমান ৰিভাইজ কৰিলোঁ এতিয়াই কোনটো লেচন ক'ত গ'ল লেচন अंकी मात्रा म में अंकी मात्रा मंग द में की मात्रा धीर मंदिर च में अंकी मात्रा चा द में अंकी मात्रा डा चंडा মোৰ এক্সাম চলি আছে মোৰ কালি এক্সাম আছে যেতিয়া মোৰ এক্সাম খতম হ'ব তেতিয়া মই তোমাৰ লগত খেলিম বাই বাই পামে কি মাত্ৰা প্ৰি ওকে ফ্ৰেণ্ডছ এতিয়া হ'ব বেড হেবিট চাবচোন কালিতো মোৰ এক্সাম আছে মইতো একোৱে নাজানো মই অকণমান ৰিভাইজ কৰিলোঁ জল্দি समय की मात्रा सी तमे की मात्रा टी सी टी रमे की मात्रा रिच तमे की मात्रा ती त लमे की मात्रा ली तितेली गमे की मात्रा गीत ইমান টোপনি লাগিছে মই আৰু পঢ়িব নোৱাৰো শুই থাকো কৃষ্ণাংগী খেলিবা আমাৰ লগত খেলিম বলা ভোক লাগি আছে বানানা খাই দিওঁ ইয়ামি বানানা ইমান ভাল বানানাটো মিঠা সুইট
আছোঁ এতিয়া ডাষ্টবিনত পেলাইছোঁ মই বানানাৰ বাকলিটো ডাষ্টবিনত পেলাই দিওঁ ভোক লাগি আছে বানানা খাই লওঁ yummy banana banana itu mozza jam মোৰ গুড আৰু বেড হেবিটৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আশা কৰিছোঁ আপোনালোকক মোৰ গুড হেবিট বেড হেবিটৰ ভিডিঅ'টো ভাল লাগিছে এতিয়া আমাৰ নৈবাৰ গা বেয়া হৈছে আমাৰ নৈবাক লৈ ফেলে মা মই আইতাই হস্পিটালত যাম আপোনালোকক দেখাও মই হস্পিটালত কি কৰি থাকোঁ আজি আমি সকলোৱে চবে sad আছোঁ আমাৰ সৰু নৈবাৰ আজি বেমাৰ হৈছে 3 দিন নে 4 দিনৰ লগে তাই বেমাৰ হৈ আছে সেই কাৰণে আমি আজি হস্পিটালত যাই আছোঁ নৈবাৰটো এতিয়া ক'বই নাজানে ইমান কিলো তাইৰ মাথাই বিষ হৈছে নে পেটৰ বিষ হৈছে নে একো ক'বই নাজানে নৈবাৰ এতিয়া ইমান দুখ লাগি আছে মোৰ আজি সেই কাৰণে আজি আমি চবে sad আছোঁ এতিয়া আমি মেডিকেলত যাম চবে ৰেডি হৈছে মই যাম মোৰ মা আৰু মোৰ ভণ্টি নৈবা আৰু মোৰ আইতা এতিয়া আমি মেডিকেলত যাম এতিয়া আমি ৰেডি হৈ গৈছোঁ এতিয়া ৰিক্সাত আমি উঠি ফেলে গুচি যাম ফ্ৰেণ্ডছ এতিয়া আমি যাই আছোঁ এতিয়া আমি ৰিক্সাত উঠি যাম এতিয়া আমি তলত যাই আছোঁ মা আইতা আহি আছে এতিয়া ময়ো যাই আছোঁ অকমানে দূৰ পায়ে যাম আমি ৰিক্সা আহি গৈছে ফ্ৰেণ্ডছ এতিয়া আমি যাই আছোঁ এতিয়া আমি ৰিক্সা যাই আছোঁ মা মই আইতা ৰাস্তা এতিয়া নৈবাৰ এতিয়া আমি বন্দাত যাম নৈবাৰ বেমাৰ হৈছে তাতে আমাৰ নৈবাক চেকআপ কৰাব মানে বেমাৰ হৈ আছে ঔষধ দিব এতিয়া আমি যাই আছোঁ ফ্ৰেণ্ডছ মই এতিয়া হস্পিটালত আহি গৈছোঁ এতিয়া ডক্টৰ অহা নাই এতিয়াই মা আইতা মই মিটিং কৰি আছোঁ ইয়াতে হয় ইয়াতে মানুহবোৰে বহে ইয়াতে মেডিকেলত যোনে আহে বহে আৰু এইবোৰ ৰুম হয় ডক্টৰৰ ৰুম আৰু এইটো ডক্টৰৰ আৰু এইটো ৰুম এটা আৰু ইয়াতে চিৰি এনেকৈ আমি যাব পাৰিম আৰু এইটো ডক্টৰৰ ৰুম হয় ইয়াতে ঔষধ দিয়ে ডক্টৰে চেকআপ কৰে আৰু ইয়াতে নৈবাৰ মই আছোঁ এতিয়া আমাৰ নৈবাৰ চেকআপ কৰা হৈ গ'ল এতিয়া আমাৰ আইতাই ঔষধ লৈ আছে এতিয়া ঔষধ লৈ আছে আমাৰ আইতা আৰু মা তাৰপিছত আমি ঘৰত গুচি যাম চাওকচোন ফ্ৰেণ্ডছ ইমান ধুনীয়া ট্ৰি মই আপোনালোকক দেখাই আছোঁ সেইটো চাওক ইমান ধুনীয়া পিংক কালাৰ আছে আৰু এইখিনি চাওকচোন ইমান ধুনীয়া পিংক কালাৰ ইমান ধুনীয়া ট্ৰি ন ফ্ৰেণ্ডছ এইজনী আমাৰ নৈবা
বিজিলৈ আহিব এতিয়া আমাৰ নৈবাক ভিজিছিল এতিয়াই আৰু এতিয়া ঔষধ লৈ আছে ঔষধ দি আছে এতিয়া আমি গুচি যাম আহি আছে আমি ৰিক্সাত গুচি যাম এতিয়াই ঘৰত চাওকচোন ফ্ৰেণ্ড ইমান ধুনীয়া ফুল পিংক কালাৰ আছে গ্ৰীণ পিংক কালাৰ ইয়াতে পিংক কালাৰ আছে ৱাও ইমান ধুনীয়া ফুল চাওকচোন আৰু ইপিনে চাওকচোন ইপিনে গ্ৰীণ লিফ আছে ফ্লাৱাৰ আছে পিংক আৰু এইবোৰ ফ্লাৱাৰ্ছ এইবোৰ চাওক পিংক পিংক ফ্লাৱাৰ ইমান ধুনীয়া লাগে আৰু এইডাল গছ এইটো গছ আৰু এইবোৰ চাওকচোন ইমান ধুনীয়া ফ্লাৱাৰ আৰু এইবোৰ চাওকচোন ইমান ধুনীয়া গছ এইটো ডাঙৰ গছ আৰু এইজনী আমাৰ নৈবাক ভিজিছে নৈবাই কান্দিছিল তালি দি আছে মোকে এতিয়া আমি ৰিক্সাত উঠি গুচি যাম নৈবা মই মা আইতা এতিয়া আমি ঘৰত যাই আছো মা মই নৈবা আমাৰ আইতা এতিয়া ঘৰত যাই আছো নৈবাৰ কেইটামান ঔষধ নাপালে তাতে কেইটামান পাইছে কেইটামান ঔষধ নাপালে এতিয়া আমি এইকেইটা ঔষধ কিনি পেলাই ঘৰত গুচি যাম আমি ৰাস্তাৰ পৰা যাই আছো আইতা মই মা আমি চাৰিটা মানুহ যাই আছো এতিয়া আমি যাই আছো মই আপোনালোকক দেখাই আছো ৰাস্তাত এতিয়াই আমি মেডিকেলৰ পৰা আহি গৈছো আমাৰ আইতা মায়ে ঔষধ কিনি লৈছে নৈবাৰ বেমাৰটো কেতিয়াবা ভাল হ'ব আমাৰ চিন্তা লাগি আছে কেতিয়াবা ভাল হ'ব নৈবাৰ বেমাৰটো যদি নৈবাৰ বেমাৰটো ভাল হৈ যায়তে ভালে কথা কেতিয়াবা ভাল হ'ব চিন্তা লাগি আছে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তে লাইক কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই ফ্ৰেণ্ডছ